মইৰাবাৰীৰ তাঁতিকটা গাঁৱত জলজীৱন আঁচনিত ব্যাপক অনিয়ম 1 মিটাৰ পুটাৰ পৰিৱৰ্তে মাত্ৰ 20 ইঞ্চি পাইপলাইন পুতিয়ে কাম সামৰিলে ঠিকাদাৰে ঢিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত অঞ্চলবোৰত চলি থকা জলজীৱন আঁচনিৰ কামত পোহৰলৈ আহিছে ব্যাপক খেলিমেলি অতি নিম্নমানৰ কাম হোৱাৰ অভিযোগ তাঁতিকটা অঞ্চলৰ ৰাইজৰ বিভাগৰ নিৰ্দেশনাক বুঢ়াঙুলি মইৰাবাৰীৰ তাঁতিকটা পথৰ দাঁতিত চলি থকা আঁচনিটোৰ কামত পাইপলাইনৰ অৱস্থা চাওক কেনেদৰে ফটা পাইপক কোনোমতে জোৰা লগাইছে আনহাতে নিৰ্দেশনা অনুসৰি পাইপ 1 মিটাৰ পুতিব লাগে যদিও পুতিছে মাত্ৰ 20 ইঞ্চিৰ পৰা 18 ইঞ্চি স্থানীয় ৰাইজে চলি থকা জলজীৱন আঁচনিখনৰ কামত বিভাগটোৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে চৰকাৰে প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা জলজীৱন আঁচনিটোত এনে ধৰণৰ নিম্নমানৰ কাম কৰি চৰকাৰ তথা বিভাগটোক বদনাম কৰা এনে ঠিকাদাৰক কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় বিষয় নিউজ টেক্স ৰিপৰ্ট ইউএনপি নিউজ আমি যি কাম চলি আছে এই কামত আমি দেখা পাইছোঁ যে ইয়াত মানে বহুত কেলেংকাৰী আৰু দুৰ্নীতি চলি আছে ইয়াত আপোনাৰ পাইপ থাকিব লাগে 1 মিটাৰ তলত ইয়াৰ 1 মিটাৰো নাই আধা মিটাৰতকৈ আৰু কম হ'ব চাগে আমি এতিয়া আপোনালোকক জুখি দিছোঁ আপোনালোকে চাব পাৰে ইয়াত আৰু আপোনাৰ যিটো মানে জইনিং যি মেইন পাইপডাল জইন হ'ব লাগে এই আমাৰ অৰিজিনেল পাইপ দি ইয়াত এইটো হোৱা নাই আপোনালোকে চাব পাৰে ইয়াত অলৰেডি এই পাইপডাল আছে এটা এবাৰ এই কি কয় এই লেবাৰে কাম কৰি আছে কাম কৰা সময়ত এই এটা পাইপ ভাঙিছে সেই বোলে কামটো ষ্টপ হৈ আছে এতিয়ালৈকে মানে এই অহা নাই মানে এই পাইপডাল একেবাৰে নিম্নস্তমৰ এই পাইপডাল এতিয়া মানে আমি বন্ধ কৰি ৰাখিছোঁ কামটো কৰিবলৈ দিয়া নাই আমি এটা কথা ক'ব বিচাৰোঁ যে আমাৰ ডিঙৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগক আমি এটা কথাই অনুৰোধ জনাম যে আমাৰ এইটোত যাতে এই তদন্ত কৰে আৰু ইয়াত যি কেলেংকাৰী চলি আছে এইটো আমাৰ বন্ধ কৰিব লাগে আৰু বাকী ঠাইত কি চলি আছে আমি ক'ব নোৱাৰি আমাৰ ঘৰৰ সন্মুখত সেই বুলি আমি আজি দেখা পাইছোঁ কামটো বহুত দুৰ্নীতি চলি আছে বুলি দেখা নাই এই সিফালেও কাম চলি আছে সিফালে কেনেকৈ কৰিছে আমি দেখা নাই যদি আমাৰ ঘৰৰ সন্মুখত ধৰা পৰিছে কামটো এতিয়া আমি কামটো কৰিবলৈ নিদিওঁ আমি ডিং স্বাস্থ্যকাৰীক এটা অনুৰোধ জনাওঁ যে এই কামটো আমাৰ বিশেষকৈ যাতে এইটো আমাৰ অতি শীঘ্ৰে যাতে এই বস্তুটো বিভাগসকলে তদন্ত কৰে